হেল্ল' ৰাইজ, আপোনালোকে চাগে ভাবিছে ইমান হুলস্থুল উৎপাত কিহৰ। আচলতে মই কাম কৰা হস্পিটেলখনৰ সেইদিনা আছিল ফাউণ্ডেশ্যন ডে। ময়ো ডিউটিৰ পৰা আহি ওলাই মেলি আকৌ হস্পিটেললৈ বুলি প্ৰগ্ৰেম চাবলৈ গ'লোঁ, যিহেতু প্ৰগ্ৰেম ৰাতিলৈ আছিল। আৰু এয়া তাৰে কিছু দৃশ্যাংশ আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ। আচলতে প্ৰত্যেক দিনাই নিজৰ কৰ্মত ব্যস্ত হৈ বা ৰোগীৰ লগত নেৰানেপেৰাকৈ লাগি থকাৰ স্বত্তেও সেইদিনাখনি সকলোৱে নিজৰ প্ৰাণ খুলি ফূৰ্তি কৰিছিল, নচাই নাচিছিল, গান গাইছিল। আচলতে প্ৰত্যেকৰে প্ৰতিভা প্ৰদৰ্শিত হৈছিল সেইদিনা। আহকচোন চাওঁ তাৰে কিছু দৃশ্যাংশ। ব্যস্ততাৰ মাজতে ফূৰ্তি কৰিবলৈ এনে এটা দিনৰ সকলোকে প্ৰয়োজন নহয়নে? বাকী ভিডিঅ'টোত ক'লোঁ আপোনালোকক উৎপাতবোৰ হুলস্থুলবোৰ বুলি, কিন্তু সেইবিলাক আপোনালোকক শুনাবহে নোৱাৰিলোঁ। বাকী যি কি নহওক, ভিডিঅ'টো যদি শেষলৈকে চাইছে তেতিয়াহ'লে